কেতিয়া বস্তু দিব তোমাক কি বস্তু লাগিব এই ডিটেইনে ভিডিঅ' চাবলৈ আছে দিব আৰু কলগেটৰ আমুল তাজা এচেট দিব আৰু উজ্জ্বলা এটা এটা কৈ দিয়ক আৰু কি আৰু দিয়ক কলগেটৰ আমুল তাজা এচেট আৰু উজ্জ্বলাৰ দাম কিছু লাগিব উজ্জ্বলা আৰু এই এনাৰৰ যে ডিটেইলৰ হেৰিটেজ আছে তুমি কোৱা ডেফিনেটলি অলপ আৰু ওকে ঠিক আছে আৰু লেজুৰ আৰু জলকীয়া গুড়ি লেজুৰ জলকীয়া গুড়ি আৰু কিবা লাগে নেকি আপুনি চোন মোক ব্ৰিটেনিয়া বেলে লেখা এনেতো লেখা নাই আমাৰ মালিকে লিখি দিছে ব্ৰিটেনিয়া কলগেটৰ আমুল তাজা আমুল তাজাহে লেখা কলগেটটো লিখা নাই আমাৰ মালিকে এইটোহে লিখি দিছে আপোনাৰ কি বস্তুবিলাক কি ডুপ্লিকেট পাই আছে নহয় দাদা উজ্জ্বলা উজ্জ্বলা সুপ্ৰিমহে লেখা লাভটোতো নাই এই আপোনাৰ বস্তুবোৰ ডুপ্লিকেট লাগি আছে দেই আপোনাৰ বস্তুবিলাক কি হেৰি নাই নেকি আমাৰ এই মালিকৰ কোম্পানীৰ বস্তু নাই নেকি তেতিয়া কি কি কোম্পানী আছে সেইবিলাকতো মই যিবিলাক আজিকালি চলি আছে সেইটোৱে আনিছো ন মালিকে আৰু আমাৰ এইটো মালিকে এইবিলাকে কৰি আছো এইবিলাকে বস্তু কৰি আছো আপোনালোকৰ মালিকে নাজানো মালিকে লিখি দিয়া বস্তু এটাও নাই যে ইয়াত আপোনাৰ ডুপ্লিকেট বস্তু হে কি ডুপ্লিকেট হে আপোনাৰ ডুপ্লিকেট বস্তু হে কি ফালতু কাস্টমাৰ হে ফালতু বুলি কৈছি হে ফালতু এইবিলাকৰ ব্যৱহাৰ নাজানে নেকি এইবিলাকে বিক্ৰী কৰি মোৰ বস্তুবিলাকক এইবিলাক আপোনাৰ গাঁৱত বেলেগ উজ্জ্বলা সুপ্ৰিম দিছি ইয়াত লেখা আছে কি ইয়াত লেখা আছে আমাৰ মালিকে লিখি দিছি আৰু উজ্জ্বলা চাপ বুলি লিখি দিছি এওঁ আকৌ ডুপ্লিকেট দি পেলাই আৰু এওঁ আৰু মোক ফালতু বুলি কৈছে মই এইবিলাক বস্তু বৰ্তমান চলি আছে আমাৰ মালিকে দামী বস্তু খাইছো নাজানো দামী বস্তু আপোনাৰ মালিকে কি নাজানো মই এইবিলাকে বিক্ৰী কৰি আছো আমি ঘৰত খাই থাকো এইবিলাক মাল না ইয়াতে মালিকে কিয় লিখিলে এই মালিক আমাৰ দামৰ বস্তু নাই আপোনাৰ তাত চব ডুপ্লিকেট বস্তু ল'ব নোৱাৰে দাদা ৰ'ব আজিকালি কি বস্তু ওলাইছে এইবিলাক আমুল তাজাইটো দিছে কলগেটৰ হ'ব পাৰে ডুপ্লিকেট সেইটো দাদা এইখিনি বস্তু সদায় দোকানত চাগে ল'ব পাৰে এতিয়া দাদা নতুনকৈ দোকান খুলিছে সেইটো কাৰণে বস্তুটো চাগে নাই দাদা সেইকাৰণে আপুনি এইটো কাৰণে বেয়া পাব নালাগে গতিকে নাই কিন্তু বস্তু আপুনি সেইটো লাগিলে বেলেগ দোকানত চাই ল'ব হ'ব দিয়ক আপুনি আৰু কাষ্টমাৰক ভালকৈ ব্যৱহাৰ কৰিব এনেকুৱা ব্যৱহাৰ নকৰে হ'ব ঠিকে আছে আহিব পিছত হা মই দোকান দিম বুলি ভাবিছিলো ইমানখিনি দোকান দিম বুলি ভাবিছিলো কিন্তু ইমান যে দোকানত মানে ইমান হেৰি গমেই নাপালো তেনেকুৱা মানে দোকান চলোৱা বৰ মুস্কিল এতিয়াহে ভাবিলো ঠিক কৰি